ডিয়ার ফ্রেন্ডস, কেইদিনমানৰ পৰা এটা বাতৰি ওলাইছে যে ৰেলৱে প্ৰাইভেটকৰণ হ'ব। তাৰ কাৰণে বহুতো নিউজ চেনেলে বহুতো বাতৰি কৰিলে, কিন্তু আচলতে কি হ'বলৈ গৈ আছে হয়তো আমি বহুতেই বুজি পোৱা নাই। তো আমি আজি তাৰ বিষয়ে আলোচনা কৰিম। তো আমি প্ৰথমতে আলোচনা কৰিব লাগিব আমাৰ সেক্টৰ অফ ইকনমিনো কি কি আছে। তাৰে ভিতৰত আপোনাৰ নেচাৰেলি যদি আমি চাবলৈ যাওঁ, প্ৰথমটো হ'ব প্ৰাইমেৰী সেক্টৰ। প্ৰাইমেৰী সেক্টৰটো হ'ল যিবোৰ নেচাৰেলি কাম কৰা হয়, মানে আপুনি ধৰক ধান খেতি, ঘেঁহু খেতি, ব্ৰইলাৰ পালন, গৰু পালন, গাহৰি পালন, মুৰ্গী পালন ইত্যাদি ইত্যাদি, এইবোৰ গোটেইখিনি প্ৰাইমেৰী সেক্টৰত পৰে। তো প্ৰাইমেৰী সেক্টৰত কি হয়, বহুত মানুহ তাত ইনভেষ্ট হৈ থাকে, কিন্তু তাৰ জিডিপি বহুতখিনি কম। মানে প্ৰায় ইণ্ডিয়াৰ 72% মানুহ প্ৰাইমেৰী সেক্টৰত কাম কৰে, কিন্তু গোটেই ইণ্ডিয়াৰ আপোনাৰ যিখিনি জিডিপি চাব, সেই জিডিপিৰ মাত্ৰ 12%হে ইয়াৰ পৰা উৎপন্ন হয়। তাৰপিছত হৈছে ছেকেণ্ডাৰী সেক্টৰ। ছেকেণ্ডাৰী সেক্টৰটোত হ'ল কি, যিখিনি প্ৰাইমাৰী সেক্টৰত যিখিনি উৎপন্ন হয় তাক আমি এটা বেলেগকৈ প্ৰডিউচ কৰোঁ। ছাপ'জ প্ৰাইমাৰী সেক্টৰত যদি আমি ঘেঁহু উৎপন্ন কৰিলোঁ, ছাপ'জ সেই যিখিনি ঘেঁহুৰ পৰা আমি আটা বনাম, আটা বনোৱা মেচিনটো সেইখিনি ছেকেণ্ডাৰী সেক্টৰত পৰিব। তাৰপিছত আহিলে টাৰচাৰী সেক্টৰ। টাৰচাৰী সেক্টৰটো হ'ল আপোনাৰ যিখিনি ছেকেণ্ডাৰী সেক্টৰত যিখিনি প্ৰডাক্ট উৎপন্ন হ'ব। ছাপ'জ ছেকেণ্ডাৰী সেক্টৰত আটা বনোৱা হ'ল, ছাপ'জ মোবাইল এটা বনোৱা হ'ল, ছাপ'জ মই কেমেৰা কৰি আছোঁ, এই কেমেৰাটোকে বনোৱা হ'ল। এইখিনি বস্তু টাৰচাৰী সেক্টৰে কি কৰে, মাৰ্কেটত বিক্ৰী কৰে। টাৰচাৰী সেক্টৰত বহুত ইনকাম পোৱা যায়। কেনেকুৱা, যিটো সেক্টৰত আমাৰ পইচাৰ লেনদেন হয় টাৰচাৰী সেক্টৰটোত। ছাপ'জ মই মোবাইল এটা কিনি আনিলোঁ, এইটো টাৰচাৰী সেক্টৰ। ছাপ'জ মই মেডিকেলত গ'লোঁ, মোৰ কি অসুখ হৈছে, মেডিকেলত ডক্টৰক দেখালোঁ, মই তাৰ বিনিময়ত পইচা দিলোঁ, এইটো টাৰচাৰী সেক্টৰ। মানে আপুনি বুজি লওক যে যিটো সেক্টৰত আপুনি পইচা দিব লাগে সেইটো হ'ল টাৰচাৰী সেক্টৰ। টাৰচাৰী সেক্টৰৰ দুটা ভাগ আছে। কেনেকুৱা, টাৰচাৰী সেক্টৰৰ এটা ভাগ, প্ৰথম ভাগ এইটো গুডছ, আৰু এটা থাকে ছাৰ্ভিচ। তেনেকুৱা, ছাপ'জ মই দোকান এখনত গ'লোঁ, মোবাইলটো কিনিলোঁ, মই দোকানীক পইচা দিলোঁ, মোবাইলটো লৈ আহিলোঁ, মই টকাৰ বিনিময়ত বস্তু এটা পালোঁ, সেইটো হ'ল গুডছ বুলি কোৱা হয়, যিটোৰ বিনিময়ত আমি এটা পইচা পালোঁ। তাৰপিছত থাকিব, ছাপ'জ মই ডক্টৰৰ ওচৰত গ'লোঁ, তেখেতে পইচা ল'লে কিন্তু মোক একো নিদিলে, সেইটোক ছাৰ্ভিচ বুলি কোৱা হয়, মোক কেৱল ছাৰ্ভিচটোৱে দিলে তেখেতৰ। তাৰপিছত থাকিব কণ্ডিচনেলি। কণ্ডিচনেলিটো হ'ল, কণ্ডিচনেলিৰ দুটা ভাগ আছে, এটা অৰ্গেনাইজড, এটা আনঅৰ্গেনাইজড। কেনেকুৱা, ছাপ'জ কোনোবা এজন মানুহে খেতি পথাৰত খেতি কৰিব যাব, খেতি কৰিব যাওঁতে তাত কোনো টাইমৰ লিমিট নাই, কেতিয়া যাব তেওঁ যদি ৰাতিপুৱাও যায় কোনো একো ক'ব নোৱাৰে, যদি আবেলিও যায় কোনো একো ক'ব নোৱাৰে। সেইটো হ'ল তেখেতৰ আনঅৰ্গেনাইজড। মানে কি হ'ল, যদি অৰ্গেনাইজ সেক্টৰ হয় তেতিয়াহ'লে তাৰ টাইম থাকিব, লিভ থাকিব, মাহত কেইটা ছুটি ল'বলৈ পাৰিব, তাৰপিছত তেখেতে এইটো টাইমৰ পৰা এইটো টাইমৰ ভিতৰতে কামটো কৰিব লাগিব, ইত্যাদি ইত্যাদি। যদি এনেকুৱা ধৰণৰ কিছুমান ৰুল ৰেগুলেশ্যন থাকে তেতিয়াহ'লে সেইটো অৰ্গেনাইজ। তাৰপিছত 3 নম্বৰ ভাগটো হৈছে অনাৰশ্বিপ। অনাৰশ্বিপ যিটো ৰেলৱেৰ কথাত আমি ক'বলৈ গৈ আছোঁ, ইয়াত ওলাব গোটেইখিনি। অনাৰশ্বিপটো হ'ল, অনাৰশ্বিপ 3টা ভাগত ভাগ হয়। প্ৰথমতে আমি চাওঁ যদি প্ৰাইভেট সেক্টৰ, ছাপ'জ কোনো এটা অৰ্গেনাইজেশ্যন বা কোনো এটা কৰ্পৰেশ্যন যদি কোনো এটা মালিক পক্ষৰ দ্বাৰা পৰিচালিত হয়, কোনো এটা মালিকে যদি চলায় এই সেক্টৰটো, তেতিয়াহ'লে এইটো আমি প্ৰাইভেট সেক্টৰ বুলি কওঁ। ছাপ'জ ৰিলায়েন্স জিঅ' বা ইত্যাদি ইত্যাদি ধৰণৰ এইবিলাক প্ৰাইভেট সেক্টৰ। তাৰপিছত থাকিব পাব্লিক সেক্টৰ। বহুত কেইটা মালিক থাকে, তো সেইটো সেক্টৰক আমি পাব্লিক সেক্টৰ বুলি ক'ব পাৰোঁ। আৰু 3 নম্বৰটো সেক্টৰ হৈছে প্ৰাইভেট পাব্লিক সেক্টৰ। তাত গভমেণ্টৰো শ্বেয়াৰ থাকিব, বহুকেইজন মালিকৰো তাত শ্বেয়াৰ থাকিব, যিটো এতিয়া বৰ্তমান ইণ্ডিয়ান ৰেলৱে কৰিবলৈ গৈ আছে। বহুকেইখন মালবাহী বা বহুত দূৰণিবতীয়া ট্ৰেইনবোৰ ইণ্ডিয়ান ৰেলৱে চলাব। আকৌ যিকেইখন পেচেঞ্জাৰ ট্ৰেইন থাকিব, সেইকেইখন কোনোবা মালিক পক্ষক তেখেতসকলে দিব। বহুকেইজন, কেৱল এজন মালিক নহয়, বহুকেইজন মালিক থাকিব। সেইকাৰণে সেই সেক্টৰটোৰ নাম হৈছে পাব্লিক প্ৰাইভেট সেক্টৰ। তো এইটো সেক্টৰ এতিয়া বৰ্তমান ইণ্ডিয়ান ৰেলৱে কৰিবলৈ গৈ আছে।